এইখন গাঁৱত আমাৰ 100% কোচ ৰাজবংশী হয় আৰু সেইবাবে হয়তো আমি ভাবিব লগা হৈছে যে সেইবাবেই হয়তো আমাৰ এই ৰাস্তাৰ কোনো ডেভেলপ নাই, গাঁওখনৰ কোনো শৈক্ষিক ডেভেলপ নাই বা এম্বুলেন্স সেৱাৰ কোনো ব্যৱস্থা নাই। বাৰিষাৰ দিনত এখন চাইকেল এইফালেদি এইখন গাঁৱৰ মাজেদি অহা যোৱা কৰিব নোৱাৰে। আজিৰ যুগতো এনেকুৱা এখন যদি গাঁও থাকিব পাৰে তেতিয়াহ'লে উন্নতি ক'ত, চৰকাৰৰ পৰিৱৰ্তন ক'ত, চৰকাৰে ডাঙৰ ডাঙৰ কথা কোৱা সেই নেতাবিলাক ক'ত? পৰিপাটৰ বিষয়ে মানে মই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ BTRC প্ৰমোদ বড়ো ডাঙৰীয়াক মানে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ৰাস্তাটোৰ বিষয়ে অলপ মানে চাই চকু মেলি আমাক অলপ সকাহ দিয়ে ৰাইজক আমাৰ, আৰু যদি এইখিনি কৰি নিদিয়ে তাহলে আগন্তুক আমাৰ MCLA ইলেকশ্যনত আমাৰ সমূহ ৰাইজে আমি ভোট বৰ্জন কৰিম বুলি মানে প্ৰতিশ্ৰুতি দিছে আমাৰ ৰাইজে। কি কাম? এইটো আমাৰ এই কোকৰাঝাৰ ৰাজচক্ৰৰ কিবা চামাৰপাৰা গাঁও। আমাৰ চামাৰপাৰা গাঁৱৰ হৈ ময়ো ওলাই আহিবলগীয়া হৈছে, কাৰণ আজি দেখি আহিছোঁ ভাৰত স্বাধীনতাৰ আজি দশক বছৰ পাৰ হৈ যোৱাৰ পিছতো যিখন গাঁৱত আজিলৈকে এটা ৰাস্তাত এটা শিলগুটিও পৰা নাই, সেইখন গাঁৱৰ অৱস্থা কেনেকুৱা হ'ব পাৰে আজিৰ তাৰিখত আজিৰ প্ৰজন্মই অলপ ভাবি চালে ভালকৈ উপলব্ধি কৰিব পাৰিব। সেয়ে গাঁওবাসীৰ হৈ ময়ো ওলাই আহিবলগীয়া হৈছে প্ৰতিবাদত। তো এইখিনিতে মই আমাৰ অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই আহ্বান জনাম যেন এইখন গাঁও আচলতে এইখন গাঁও হ'ল BTRৰ অন্তৰ্গত, কোকৰাঝাৰ ৰাজচক্ৰৰ অন্তৰ্গত হয়। এইখন গাঁৱত আমাৰ 100% কোচ ৰাজবংশী হয় আৰু সেইবাবে হয়তো আমি ভাবিব লগা হৈছে যে সেইবাবেই হয়তো আমাৰ এই ৰাস্তাৰ কোনো ডেভেলপ নাই, গাঁওখনৰ কোনো শৈক্ষিক ডেভেলপ নাই বা এম্বুলেন্স সেৱাৰ কোনো ব্যৱস্থা নাই। আপোনালোকে আহিলে দেখা পাব এইখন গাঁৱত য'ত নেকি বাৰিষাৰ দিনত এখন চাইকেল এইফালেদি এইখন গাঁৱৰ মাজেদি অহা যোৱা কৰিব নোৱাৰে। আজিৰ যুগতো এনেকুৱা এখন যদি গাঁও থাকিব পাৰে তেতিয়াহ'লে উন্নতি ক'ত, চৰকাৰৰ পৰিৱৰ্তন ক'ত, চৰকাৰে ডাঙৰ ডাঙৰ কথা কোৱা সেই নেতাবিলাক ক'ত? মই পুনৰবাৰ আহ্বান কৰিছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা BTRৰ চিফ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক, আপুনিও অলপ যেন চকু দি এইখন গাঁৱৰ ভৱিষ্যতৰ যিটো যাতায়াতৰ ব্যৱস্থা, শৈক্ষিক ব্যৱস্থা বা চিকিৎসা সেৱা ব্যৱস্থা এইবিলাক মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে, তাকে আহ্বান জনাইছোঁ।